খবৰ আপোনালোকৰ আজি আকৌ এটি নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহি আছো আসলতে ভিডিঅ' কৰিম তেনেকৈ ভবা নাছিলো তাৱৈ আহিছে মৰাণৰ পৰা আৰু তেখেতে ক'লে যে ওচৰতে কৰবাত ফুৰিবলৈ যাওঁ আৰু মই হৈছো টিংখাঙৰ একেবাৰে ওচৰৰ মানে টিংখাঙৰ একেবাৰে ওচৰত আমাৰ ঘৰ আৰু টিংখাঙৰ একেবাৰে ওচৰতে আছে সাচনি মেৰবিল পৰ্যটন কেন্দ্ৰ আৰু আমি মানে সবে ভাবিলো যে তালৈকে যোৱা যাক ইমান ধুনীয়া জায়গা তাৰকো অকমান দেখাই আহো আৰু হঠাতে আমি সকলো ওলাই আহিছো আৰু একদম পাঁচবেলা সময় হৈছে বেছি দেৰি ফুৰিব নাপাম কিন্তু ঠাইখিনি বহুত ধুনীয়া গতিকে আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো আৰু কেনেকুৱা পালে জনাব মই যিমান পাৰো দেখাবলৈ চেষ্টা কৰিম এতিয়া আমি মেৰবিল প্ৰকল্প সোমোৱা ৰাস্তাটো পাই গ'লোহি ইয়াত কিন্তু ফুল মানে ফুল ফুলা হ'লে বহুত ভাল লাগিলে হয় এইকেইটা যে টাবকেইটা না টাবকেইটা দি থৈ মানে ফুল ফুলা হ'ব লাগিছিলে এটা ছিজন ফুল যে ছিজন ফুলটো এতিয়া পিটুনিয়াটো হৈ আছে এইকেইটা নেকি এইকেইটাতো নহয় গুচি গ'ল গাড়ীখন সেইখন এতিয়া সোমাইছে এইখন মেইন গেটখন পাই গ'লো এতিয়া বনালে আমি সেইদিনাখনতে এখন কমপ্লিট হোৱা নাছিলে এতিয়া হ'ল ইয়াতে টিকেট কাটিব লাগিব টিকেট কাটিলো এতিয়া সোমাই গৈ আছো গাড়ীৰ লয় গাড়ীৰ 100 টকা লয় 4 হুইলাৰ আৰু 2 হুইলাৰ হ'লে কম লয় নেকি 50 মান লয় নেকি মানে পিকনিক অকল 3জন মানুহ সেইফালে কি মহ চোৱা পাহি মহ চোৱা মহকেইটা সোমাই গৈছে যে সেইখিনি পানী হয় ন জাগাখিনি এতিয়া চবফালে সেউজীয়া মেৰাই আছে কাৰণে মেৰবিল আজি গম পাইছো জানো হ'লেও মানে ইমান ইজিকে মানে আনচাৰটো মানে গম পোৱা নাছিলো মানে কোনোবাই যদি সোধে একদম দীঘলকে কওঁ মানে এনেকুৱা হ'ল বুলি আমি যে খোজকাঢ়ি গৈছিলো নহয় ইয়াত ফেষ্টিভেল ময়ো এবাৰ আহোঁতে আমি সেইখিনি স্কুটি থৈ পেলাই ন খোজকাঢ়ি গৈছোঁ ইমান দূৰ পিছত গম পাইছোঁ যে নিব পাৰি কিন্তু আমি আহোঁতে এই ৰাস্তাটো যে হোৱা নাছিলে কেঁচা ৰাস্তা আছিলে ইমান গাড়ী আছে সিহঁতি ইয়াতে থ'ব লাগিব পাই গ'লোহি পাই গ'লোহি ক'লৈ আহিছা কাৰ লগত আহিছা দৌৰো আজি টিপটপ হৈ আহিছে পুৰা আহক সাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্প এতিয়া আমি গৈ আছোঁ ভিতৰত বহুত ধুনীয়া পৰিৱেশ আপোনালোকক দেখাই আছোঁ চাই থাকিব দেই বেলি ডুবু বেছি দেৰি চাব নাপাম আমি পাহি অনুভৱ কোৱা কেনেকুৱা অনুভৱ মোৰ বহুত ভাল অকল ভাল বহুত ভাল অকল ভাল তাই অকল ভাল দেই শিলখিনি ইমান ধুনীয়া লাগিছে ঠেকা খালে নিজৰাৰে পানী চেৰেঙা ৰঙা ৰ'দে ৰং দিলে হানি আৰু সঁচাকৈ চোৱা ইমান ধুনীয়া ৰং সেইটো আহিছে বেলিৰ পোহৰ কিন্তু অতি সোনকালে বেলি মাৰো হ'ব এতিয়া এইখিনি বনাই আছে বগৰী আমি লাষ্ট টাইম আহোঁতে বগৰী ঢেৰ লাগি আছিলে এতিয়া আছে নাই জানো সেইকেইটা চোৱা
ব্লেক এণ্ড হোৱাইট ছোৱালীজনী চিনি পোৱা লাগিছে পলাবি ৰ ঐ চুনু মুনু আৰে 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 কেলে পলাইছ অ' আইঅ' সঁচাকৈ আমাৰ ঘৰত আগতে আছিলে দুটা হেৰাই থাকিলে আৰু কোনোবা খাই দিলে চাগে ধৰা কামান পাহি ধৰা নোৱাৰিবা বগৰী খাই শেষ কৰিলে চাগে চবেই গোলপীয়া গোলাপ ৰঙা গোলাপো ধেৰ আছিলে নাইকিয়া হৈ গ'ল চাগে এতিয়া চাৰিওফালে ফুলেৰে ভৰপূৰ হৈ আছে কিমান মনোমোহা ভাষাৰে বুজাব নোৱাৰোঁ কিমান যে ভাল লাগিছে এইখন ইয়াতে সৰু ল'ৰা ছোৱালী খেলিব পৰাকৈ খেলৰ সামগ্ৰী থোৱা আছে পাহি ব'লা জোলনা খেলোঁ চলো ব'লা চোৱা না এইখিনি ইমান ধুনীয়া ফুলিছে এইখিনি সৰু সৰু ফুলখিনি ৱাও 3 ষ্টাৰ হৈ আছে চাগে কিয় ইমান ধুনীয়া পলাব এতিয়া এইটো যে কালাৰটো চোৱা না এনেকুৱা কালাৰ আজি মই ফাৰ্ষ্ট টাইম দেখিছোঁ এইটো যে গল্ডেন কালাৰ ঘাঁহ খাইছে ইয়াৰ ভাগৰ লাগিছে চাগে বহুত দৌৰাইছে পলালে এইজোপা ফুলজোপা গোটেই যেতিয়া ফুল ফুলে ন বহুত ভাল লাগে সঁচাকৈ এই গছজোপা বহুত ধুনীয়া ইয়াত জিৰণি ল'ব পৰা ঘৰ নেকি আহি জিৰণি ল'ব পৰা ঘৰ এইফালে এটা আছে হেই এই সেই ছোৱালীজনী চিনিবা লাগিছে আহাচোন আহা ছোৱালীজনীক চিনি পোৱা লাগিছে কোন ছোৱালী বাৰু এজনী ইমান ধুনীয়া ফুল কিন্তু পৰি গৈছে ছোৱালীজনী চিনি পোৱা লাগিছে ৰাতিপুৱা লগ পাইছিলোঁ নি বাৰু হয় চাইছে তো মানুহবোৰ চিনি পোৱা লাগিছে যে ঘৰৰ মানুহ নিবা এইবোৰ দেউতা জোতা পিন্ধি আহিলে অপৰাজ গগৈ জোতা পিন্ধি আহিলে দেউতাই বাপেকৰ জোতা পুতেকৰ জোতা বাপেকে মাধুৰ্য ভিডিঅ' কৰিছোঁ ব্লগ সৰু নাতিনীৰ লগত এইপিনে চিৰি এখনে আছে আৰু তললৈ নামি যাব পৰা আগতে চাই লওক তাৰপিছত ফটো উঠাই দিম ৱাও তললৈ নামি যাব পৰা চিৰি এইডোখৰো ভাল লাগিব ফটো মৰাত ব্যস্ত চব তোমাৰ ঘৰ ক'ত এতিয়া কোৱা ফিলিংছ বহুত ভাল
অকল বহুত ভালেই তাৰ বাহিৰে একো নাই বেছি ভাল দৈদেউ তোমাক কি খোৱালে এতিয়ালৈকে কোৱা একো নাই খোৱা কি খাবা অপেন পাবলৈ একো নাই বিশালে যাম যাম কৈ আছিলা যোৱা নহয় এয়া উঠটো কেলে ইমান পিংক হৈ আছে কিবা আছে এনেকুৱাই কৰে ফাউণ্ডেশ্যন লগাই চবেই গম পাওক আজি বাপ বেটা এই ওখ নহ'লে আপোনাৰ জোতাযোৰ পিন্ধি ওখ হৈ আছে বোলা কেমেৰামেন জল কোঁৱৰ ইয়াৰ এটা কাহিনী আছে মই বৰ ভালকৈ নেজানো সেইকাৰণে নকওঁ সেয়া জলকোঁৱৰ আৰু এয়া জলকুঁৱৰী এইখিনি কনষ্ট্ৰাকশ্যনৰ কামখিনি চলি আছে কমপ্লিট হোৱাগৈ নাই ফুল চোৰ এজনী ফুল চোৰ কৰিছে গোটেইজনী পৰি দিছে ফুলত আৰুনো লাগিছে কি হয় নাই ইমান ফুলৰ মাজত ইমান ধুনীয়া ঠাই নাচি দিয়া এপাক আমি এতিয়া মেৰবিলৰ পৰা ঘৰলৈ যাবলৈ লৈছোঁ আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব দেই ভালে থাকক বাই